এইটো ভিডিঅ'ত আলোচনা কৰিম ত্ৰিভুজৰ সংখ্যা কেনেকৈ ওলায়, বৰ্গৰ সংখ্যা কেনেকৈ ওলায় আৰু আয়তৰ সংখ্যা কেনেকৈ ওলায়। এই তিনিটা টপিকছ আমি আলোচনা কৰিম। গেট 4ত এনেকুৱা টাইপৰে কুৱেশ্যন আহিব, 2-3টা থাকিবই। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তলত দিয়া আকৃতিবোৰত মুঠ ত্ৰিভুজৰ সংখ্যা কিমান? এইটো 1 নম্বৰ কুৱেশ্যন। ইয়াত কৈছে এই চিত্ৰ তিনিটাত কেইটা ত্ৰিভুজ আছে। এতিয়া চাওক আমি কেনেকৈ ওলাম, আমাৰ নিয়মটো চাওক। আমি জানো এনেকৈ বনালে এটা ত্ৰিভুজ হয়, এটা ত্ৰিভুজ। কিন্তু যেতিয়া মই এনেকৈ বনাম, মাজেদি এটা আঁচ পাৰিছোঁ, এতিয়া ত্ৰিভুজ কেইটা হৈ গ'ল? এটা ডাঙৰ এটা আছে ইয়াত আৰু দুটা সৰু আছে, অৰ্থাৎ কিমান হৈ গ'ল? 1 আৰু ইয়াত 2, কিমান 3 হৈ গ'ল। অৰ্থাৎ এইটো চিত্ৰত তিনিটা ত্ৰিভুজ আছে, এটা ডাঙৰ এনেকুৱা আছে এটা আৰু সৰু দুটা আছে। অৰ্থাৎ আমি এনেকৈ কৰিব পাৰিলোহেঁতেন 1 2 1 + 2 = 3, অৰ্থাৎ তিনিটা আছে। অৰ্থাৎ তেতিয়া আমি কেনেকৈ ওলাম চাওক, ইয়াত এতিয়া এই চিত্ৰটোত কেইটা আছে? তিনিটা আছে, এটা ডাঙৰ আছে আৰু সৰু দুটা আছে। অৰ্থাৎ তেনেকৈ লিখিম 1 2, কিমান হ'ল? 3, 1 2 3 4 5, এইকেইটা প্লাছ কৰক। 1 2 প্লাছ কৰিলে 3 3 3 6 6 আৰু 4 10 10 5 15, ইয়াত 15 আৰু ইয়াত চাওক 1 2 3, কিমান হ'ব ইয়াত? 6 হ'ব প্লাছ কৰিলে। অৰ্থাৎ এতিয়া মুঠ কেইটা হৈছে? এই চিত্ৰকেইটাত মুঠ ত্ৰিভুজ কেইটা আছে? 15টা, 3টা আৰু 6টা। কিমান হ'ল? 8 8 4 14 4 = 1 2, অৰ্থাৎ কিমান হ'ল? 24। ৰাইট আনচাৰ অপশ্যন চি হ'ব ৰাইট আনচাৰ। নিশ্চয় বুজি পাইছে? ত্ৰিভুজ যেতিয়া ওলাম আমি 1 2 3 এনেকৈ কাউণ্ট কৰিম, এনেকৈ লিখি পেলাই পিছত আমি প্লাছ কৰি দিম, তেতিয়া আমাৰ ওলাই যাব ত্ৰিভুজৰ সংখ্যাটো। তাৰপিছত আৰু এটা চাওক ত্ৰিভুজ, এইটো কেনেকৈ ওলাম আমি। এইটো চিত্ৰ অলপ ত্ৰিভুজেই, এইটো অলপ বেলেগ, অৰ্থাৎ মাজত দুটা আঁচ পাৰা আছে। এই আকৃতিত কেইটা ত্ৰিভুজ আছে? আমাৰ ফাৰ্ষ্টত হ'ল ইয়াত 1 2 3 4 লিখিছোঁ, আমি যেনেকৈ শিকিছিলোঁ। ইয়াত যোগ কৰি দিয়ক 3 6 10, কিমান পালে? 10 পালে। এতিয়া আকৌ চাওক ইয়াত এটা আঁচ আছে, ইয়াতো 1 2 3 4 লিখক, 4টা আছে। কিমান হ'ব ইয়াত? 6 6 4 10, ইয়াতো 1 2 3 4 লিখক, ইয়াতো কিমান হ'ব? যোগ কৰিলে 10 হ'ব। অৰ্থাৎ মুঠ ত্ৰিভুজ কেইটা হৈছে? 10টা 10টা 10টা, কিমান? 30টা। 30টা ত্ৰিভুজ ওলাই গ'ল। তাৰপিছত চাওক চিত্ৰটো, এইটো চিত্ৰত কেইটা ত্ৰিভুজ আছে? তলত দিয়া আকৃতিত কেইটা ত্ৰিভুজ আছে? অৰ্থাৎ ইয়াত কেইটা ত্ৰিভুজ আছে? এতিয়া চাওক ইয়াত 1 দিছোঁ, ইয়াত 2 দিছোঁ, ইয়াত 3 দিছোঁ, ইয়াত 4 দিছোঁ। অৰ্থাৎ চাওক ইয়াত ত্ৰিভুজ আছে, ইয়াত লাষ্ট এনেকৈ যদি আয়তৰ ভিতৰত থাকে তেতিয়া আমি 4 × 2 = 8, 8টা আছে। এতিয়া মই দেখুৱাই দিছোঁ আপোনালোকক কেনেকৈ আছে। এটা ত্ৰিভুজ, এইখিনি এটা, 2টা 3টা 4টা, এইটো 4টা চিনি পাইছে আপোনালোকে? 4টা। তাৰপিছত চাওক এইফালে এটা, এইফালে এটা, কেইটা হ'ল? 2টা। আৰু এইফালে চাওক, এইফালে এটা আৰু এইফালে এটা, কেইটা হ'ল? আৰু 2টা, কেইটা হৈ গ'ল? মুঠ 8টা। অৰ্থাৎ আমি এনেকৈ ওলাব পাৰিম 4 2 × 8 ওলাই যাব পাৰিম। তাৰপিছত কুৱেশ্যন চাওক, কেইটা ত্ৰিভুজ আছে গণি উলিওৱা। ইয়াত কেইটা ত্ৰিভুজ আছে চাওক। ইয়াত সেইটো ফৰ্মুলা নাহে, ইয়াত ডাইৰেক্ট আমি কাউণ্ট কৰিম 1 2 3 4 5, আৰু এটা আছে ডাঙৰটো এটা, কেইটা? 6টা। অৰ্থাৎ ৰাইট আনচাৰ 6। তাৰপিছত ইয়াত চাওক তলৰ আকৃতিত কেইটা ত্ৰিভুজ আছে। অৰ্থাৎ ইয়াত কেইটা ত্ৰিভুজ আছে চাওক। আমি যদি আগত 1 নম্বৰটো যেনে কৰিছিলোঁ 1 2, 1 আৰু 2 কিমান? 3, ইয়াত কিমান হ'ব? 1 2, 1 আৰু 2 কিমান? 3, যোগ কৰিলে, অৰ্থাৎ ইয়াত 3টা আছে, ইয়াত 3টা আছে, মুঠ কেইটা আছে? 6টা ত্ৰিভুজ আছে। এইটো হৈছে আমাৰ ত্ৰিভুজৰ টপিক্স। এতিয়া আমি বৰ্গৰ বিষয়ে আলোচনা কৰিম। বৰ্গটোৰ আৰু এটা নিয়ম আছে, ত্ৰিভুজৰ নিয়মটো গম পাইছে, বৰ্গটোৰ নিয়ম। ইয়াত কেইটা বৰ্গ আছে? তলত দিয়া চিত্ৰত বৰ্গৰ সংখ্যা কিমান? আমি কি কৰিম? পতালিকে নাম্বাৰিং দিম 1 2, আৰু এইফালেও শাৰীবোৰতো নাম্বাৰিং দিম 1 2। এতিয়া 2 2 এইটো 2 2 পূৰণ কৰিম আৰু 1 1 পূৰণ কৰিম। অৰ্থাৎ 2 2 পূৰণ কৰিম 4, 1 1 পূৰণ কৰিছোঁ 1, অৰ্থাৎ কেইটা আছে? 5টা। ৰাইট আনচাৰ 5। তাৰপিছৰ প্ৰশ্ন চাওক,
চিত্ৰত কেইটা বৰ্গ আছে অৰ্থাৎ ইয়াত কেইটা বৰ্গ আছে চাওক 1 2 3 দিছোঁ ইয়াত 1 2 3 দিছোঁ এতিয়া চাওক 3 3 গুণ 9 এতিয়া 2 2 গুণ কিমান হ'ব 2 2 গুণ 4 হ'ব তাৰপিছত 1 1 গুণ 1 অর্থাৎ কিমান হৈ গ'ল 9 4 13 13 1 14 অর্থাৎ রাইট আনসার 14 মনত রাখিব বৰ্গত আমি নাম্বাৰিং কৰিম হাৰিবোৰত আৰু স্তম্ভবোৰত নাম্বাৰিং কৰিম কৰি পেলাই ইনটু কৰিম কৰি প্লাস কৰি দিম হৈ যাব তাৰপিছত চাওক আৰু এটা কুৱেশ্যন এইটো কুৱেশ্যন চাওক চিত্ৰত কেইটা বৰ্গ আছে আমি নাম্বাৰিং কৰিছোঁ 1 2 3 4 এইফালে কৰিছোঁ 1 2 3 এতিয়া চাওক এইটো লাষ্টটো পূৰণ কৰিম 3 4 গুণ কিমান হৈছে 12 তাৰপিছত দুটা পূৰণ কৰিম 2 3 গুণ 6 তাৰপিছত দুটা পূৰণ কৰিম 1 2 গুণ 2 আৰু এটা ৰৈ গ'ল কি 1 এইটো আমি পূৰণ কৰা নাই গতিকে এইটো বাদ দিয়ক এনেকৈ যদি এফালে ধৰক 4টা আছে এফালে 3টা আছে ফাৰ্ষ্টত আমি বাদ দিছোঁ কাৰণ ইয়াৰ লগত পূৰণ কৰাৰ এফালে নাই গতিকে কিমান হ'ব প্লাস কৰিলে 12 12 6 18 2 20 রাইট আনসার 20 তার পিছৰ প্ৰশ্ন চাওক তলত দিয়া চিত্ৰত কেইটা বৰ্গ আছে ইয়াত কেইটা বৰ্গ আছে আমি কি কৰিম 1 2 3 দিম এফালে 1 2 3 দিম কিমান হ'ব চাওক 3 3 গুণ 9 2 2 গুণ 4 1 1 গুণ 1 আৰু চাওক ইয়াত যেন আছে ইয়াত কেইটা বৰ্গ আছে আমি 1 নম্বৰ চিত্ৰত আলোচনা কৰিছিলোঁ ইয়াত আমাৰ নিয়মটো কি আছিল আমি ইয়াত 1 দিম ইয়াত 2 দিম ইয়াত 1 দিম ইয়াত 2 দিম 2 2 গুণ 4 1 1 গুণ 1 5 ইয়াত 5টা আছে ইয়াতো 5টা আছে যেনেকৈ আমি এই 6 নম্বৰটো ফাৰ্ষ্টতে বুজাইছিলোঁ অৰ্থাৎ এইটোত আমি বুজাইছিলোঁ কেনেকৈ আছিল 5টা আছিল গতিকে ইয়াতো 5টাই আছে গতিকে ইয়াত 5টা ইয়াত 5টা কেইটা 10টা এটা প্লাস কৰি দিয়ক কিমান হ'ব 10 11 11 আৰু 4 15 15 9 24 রাইট আনসার 24 এতিয়া এইটো চিত্ৰ চাওক ইয়াত কেইটা বৰ্গ আছে অৰ্থাৎ চাওক কেইটা বৰ্গ আছে ইয়াত এনেকুৱা এটা ঘৰ আমি অলপ আগত পাইছোঁ ইয়াত 5টা আছে তাৰপিছত আকৌ এনেকুৱা আছে ইয়াতো 5টা আছে তাৰপিছত এনেকুৱা আছে ইয়াতো 5টা আছে কেইটা হল 15টা 5 5 10 10 5 15 একে এইটো এটা এইটোত কিন্তু এইটো আছ যোৱা নাই গতিকে এটা 16 16 আৰু একে 17 17 একে 18 গতিকে ৰাইট আনসাৰ অপশন বি গতিকে মনত ৰাখিব এইটো এনেকৈ যদি থাকে কেইটা মই কৈছিলোঁ আগত কুৱেশ্যনটোত এনেকুৱা থাকিলে কেইটা 5টা গতিকে ইয়াত 5টা আছে আকৌ এইটোতো এনেকুৱা আছে মাজেদি ইয়াতো 5টা আছে ইয়াতো 5টা আছে 15টা 16টা 17টা 18টা রাইট আনসার 18 তাৰপিছত আহি গ'ল আয়ত তলৰ চিত্ৰত কেইটা আয়ত আছে আয়ত লোৱা একেবাৰে সহজ হয় ইয়াতো নাম্বাৰিং কৰিব 1 2 1 2 ইয়াত কিন্তু কাম কৰিব কি তাত আমি পূৰণ কৰিছিলোঁ ইয়াত কিন্তু আমি অলপ নিয়মটো অলপ বেলেগ হয় 1 আৰু 2 প্লাস কৰি দিয়ক কিমান হ'ব 3 1 আৰু 2 প্লাস কৰি দিয়ক কিমান হ'ব 3 হ'ব অৰ্থাৎ 3 3 গুণ কিমান 9 অৰ্থাৎ রাইট আনসার 9 অর্থাৎ ইয়াত পূৰণ কৰি দিলেই হ'ল অর্থাৎ এতিয়া চাওক আমি ত্ৰিভুজত কি পাইছিলোঁ ত্ৰিভুজত 1 2 3 দি পেলাই আমি প্লাস কৰোঁ বৰ্গত আমি কি পাইছিলোঁ বৰ্গত আমি 1 2 3 এনেকৈ নাম্বাৰিং ওপৰ ফালে কৰিম তল ফালে কৰিম কৰি ইনটু কৰিম কৰি পেলাই প্লাস কৰি দিম উত্তৰ ওলাই যাব কিন্তু বৰ্গত কি হয় 1 2 নাম্বাৰিং কৰিম কৰি পেলাই একেটা প্লাস কৰিম কৰি তাৰপিছত আমি শেষত ইনটু কৰি দিম 3 3 গুণ 9 এতিয়া চাওক এই চিত্ৰত 1 2 3 4 একেটা যদি প্লাস কৰে কিমান হ'ব 10 এইফালেও 1 2 3 4 একেটা প্লাস কৰক 1 2 3 3 3 3 3 6 6 4 10 কিমান প্লাস 10 অৰ্থাৎ 10 10 গুণ কিমান 10 10 গুণ 100 অপশন ৰং হৈ আছে ৰাইট আনসাৰ 100